এলেক্স মানসলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ যে আপোনালোকে কেনেকৈ অটো আপডেট অপশ্যনটো বন্ধ কৰিব পাৰে, আপোনাৰ কেনেকৈ ডাটাটো আপুনি ছেভ কৰিব পাৰে, নিজৰ ডাটাটো কেনেকৈ ছেভ কৰিব পাৰে। আপুনি চিম্পলি নেটৱৰ্কটো আপুনি ছেটিংছটো অন কৰিব। ছেটিংছটো অন কৰাৰ পিছত তাত আপুনি যদি চাৰ্চ কৰিব পাৰে, চাৰ্চ কৰিব যে অটো আপডেট। অটো আপডেটটো চাৰ্চ কৰাৰ লগে লগে তাত আপোনাৰ অটো আপডেটটো বন্ধ কৰিবলৈ আহিব, ডিজেবল কৰিবৰ কাৰণে আহিব। চ' আপোনালোকে অটো আপডেটটো ডিজেবল কৰিব। ডিজেবল কৰাৰ পিছত আপুনি আপোনাৰ প্লে ষ্ট'ৰত যাব লাগিব। ঠিক আছে, প্ৰথমতে আপুনি অটো আপডেট যদি অফ কৰি পেলানি বেক গৈ আপুনি আপোনাৰ প্লে ষ্ট'ৰটো অন কৰিব। আপোনাৰ প্লে ষ্ট'ৰটো অন কৰাৰ লগে লগে একেবাৰে ওপৰতে আপোনাৰ এটা অপশ্যন আহে, তিনিটা ডট আইকন ডট আহিব। তাৰপিছত আপুনি ছেটিংছ পাব, ছেটিংছত যাব। ছেটিংছত ক্লিক কৰি আপুনি তাত আপোনাৰ অটো আপডেট বুলি পাব। তাতো আপোনাৰ এটা অটো আপডেট পাব। দুটা অটো আপডেট থাকে, আপোনাৰ ছেটিংছত থাকে আৰু প্লে ষ্ট'ৰটো থাকে। প্লে ষ্ট'ৰত গৈ আপুনি তাত গৈ আপুনি অটো আপডেট যোনটো পাব তাত ক্লিক কৰিব। তাত আপোনাৰ তিনিটা অপশ্যন থাকিব। ঠিক আছে, আপোনাৰ তিনিটা অপশ্যন থাকিব। আপুনি অটো আপডেট তাত আপোনাৰ ডিজেবল কৰিব লাগিব একেবাৰে তাত লাষ্টত, বা ৱাইফাইৰ লগত আপুনি কানেক্ট কৰি কৰিব পাৰিব, বা অটো ৱাইফাই বুলি আহিব। তো আপুনি তাৰ ভিতৰত আপুনি গৈ পিনি আপুনি যোনটো ৰাখিব বিচাৰে, অটো আপডেটটো নাৰাখি আপুনি ৱাইফাই কৰি ৰাখিব পাৰে, আপোনাৰ ডাটাটো ছেভ হ'ব। ঠিক আছে, ধন্যবাদ। এইটো আজি আপোনালোকৰ ভিডিঅ' আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।